আমাৰ কোকৰাঝাৰ জিলাত যেহেতু ভ্যাকসিনেশনটো কম হৈ আছে চৰকাৰে ফ্ৰী ভ্যাকসিনেশন কোভিডৰ দি আছে আৰু সেইকাৰণে মোৰ অন্তৰৰ পৰা অনুৰোধ এইটো এটা চৰকাৰে ফেচিলিটি দিছে মুক্ত হ'ব পাৰিম আৰু সামান্য জীৱন যাপন কৰিব পাৰিম চৰকাৰে ফ্ৰী ভ্যাকসিনেশন কোভিডৰ দি আছে আৰু সমগ্ৰ আমাৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ইয়াৰে কাৰণে প্ৰচেষ্টা চলাই আছে যেতিয়া যোৱাকালি আমি ৰিভিউ কৰিছিলোঁ আমি দেখিছোঁ যে গোৱালপাৰাৰ আমাৰ কোকৰাঝাৰৰ এই অঞ্চলটোত ভ্যাকসিনেশন কম হৈ আছে সেইকাৰণে আজি এটা সজাগতা সভা আৰু ৰাইজক আমি ৰাইজৰ পৰা জানিবলৈ বিচাৰিছোঁ যে কি কাৰণত ভ্যাকসিনেশন তেখেতসকলে কৰা নাই তেখেতসকলৰ কিছু আশা আছিলে সেইখিনি আমাৰ স্বাস্থ্য বিভাগ আছে আমাৰ ষ্টুডেণ্টছ ইউনিয়ন আছে আৰু যিসকল ইয়াৰে গণ্যমান্য ব্যক্তি আছে তেখেতসকলে বুজাইছে যে এই কাৰণ তেখেতসকলৰ আশাখিনি শুনি তেখেতসকলক আমি বুজাইছোঁ যে আগবাঢ়ি আহি ভ্যাকসিনেশন প্ৰচেছটো কমপ্লিট কৰে আৰু আমাৰ কোকৰাঝাৰ সমগ্ৰ কোকৰাঝাৰ যাতে 100% ভ্যাকসিনেটেড হৈ যায় সেই প্ৰচেষ্টাটো আমি আটাই মিলিজুলি চলোৱাৰ আমি পদক্ষেপটো আগবঢ়াই আছোঁ প্ৰায় 2 মাহ আগৰ পৰাই আমাৰ আগৰ ডিসি ছাৰৰ নেতৃত্বত অল সংগঠনক লৈ এখন মিটিং হৈছিল কোকৰাঝাৰত তাতে আপসু আমসু এবিএমসু আক্ৰাসু বেংগলী ফেডাৰেশ্যন আদিবাসী ষ্টুডেণ্ট ইউনিয়ন সব সংগঠনক মাতা হৈছিল তেতিয়াৰ পৰা আমি মানে আমাৰ কোকৰাঝাৰ জিলাত যেহেতু ভ্যাকসিনেশনটো কম হৈ আছে তাৰ কাৰণে এই মিটিংখনত সকলো সংগঠনক অনুৰোধ কৰা হৈছিল যে সকলোৱে যাতে এৱাৰনেছ প্ৰগ্ৰাম অৰ্গেনাইজ কৰে আৰু আমি বিভাগীয় তৰফৰ পৰা আমি গৈ তাতে এৱাৰ কৰি আছিলোঁ কৰাৰ পিছতে কোকৰাঝাৰত বহুতখিনি মানুহখিনি সজাগ হৈছে এতিয়া মানুহখিনি ভ্যাকসিন লৈ আছে কিন্তু আমাৰ এই চৰাইবিল এৰিয়াত অলপ কম হৈছে তো তথাপি এইখিনিতে আমি আপসুক ধন্যবাদ দিব লাগে যে আপসুৱে বিভিন্ন সময়ত এৱাৰনেছ প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে এই এৰিয়াটোত আমি নিজেও আহিছিলোঁ তথাপিও আমি আশা কৰোঁ আজিৰ এই প্ৰগ্ৰামৰ পিছত চৰাইবিল এৰিয়াটো খুব মানে বেছিকৈ মানুহ আগবাঢ়ি আহি ভ্যাকসিন ল'ব আৰু আমি উইদিন শৰ্ট টাইম 100% 18 বছৰৰ ওপৰৰ সকলো মানুহ 100% ভ্যাকসিন ল'ব বুলি আমি আশাবাদী